হ্যালো ফ্রেন্ডস, গুড ওয়েলকাম ব্যাক টু মাই চ্যানেল ব্লগিং উইথ শিবতে তোমাদের অনেক অনেক স্বাগত, অনেক অনেক ভালোবাসা জানাই। তোমরা সবাই কেমন আছো? আশা করছি খুব খুব ভালো আছো, আমরা খুব ভালো আছি। তো আজকে হচ্ছে গণেশ পুজো, আর গণেশ পুজোর অনেক অনেক শুভেচ্ছা ও ভালোবাসা। ছোটোদের অনেক অনেক ভালোবাসা, বড়োদের প্রণাম। তো আজকের দিনটা সবার খুব খুব ভালো কাটুক। তো এই যে আমাদের বাড়িতেও পুজো হবে, আর এখনও কাকু আসেনি পুজো করতে, তো আমি রেডি হয়ে নেব এখন। তো চলো ব্লগটা দেখতে থাকো, আশা করবো তোমাদের ভালো লাগবে। টাটা, একবার রেডি হয়ে নি, তারপর আবার আসছি। হ্যালো ফ্রেন্ডস, তো দেখো আমরা রেডি হয়ে গেছি সোনু আর আমি। এই শোনো, একটা হাই করে দাও। হাই। বাবা, লজ্জা পাচ্ছ শোনো? লজ্জা পাচ্ছ? হাই হাই। তো পাপা এখনো রেডি হয়নি, আমরা রেডি হয়ে গেছি আগে। কাকু এখনো আসেনি, তো আসবে বলেছে, ফোন করেছিল। আসবে বললে আধ ঘন্টা লেট হবে। এই দেখো শোনো। তো দেখো বন্ধুরা, আমি বসে পড়েছি, পুজোর জিনিসপত্র দেখছি কি কি আছে ঠিকঠাক। তো পঞ্চগুড়ি নিয়ে এসছে, পঞ্চগুড়ি দিয়ে আমি এখন আলপনা আঁকবো। কাকুই এঁকে দেয়, তো আজকে কাকু এখনো আসেনি, তো সেই জন্য আমি আঁকছি। একটু তাড়াতাড়ি হয়ে যাবে, কাকু এলো। আর এমনিতেই আমাদের পুজোটা দিতে দিতে 2টো বেজে গেছে। মানে আমরা বলেইছিলাম একটা ডিউটি ছিল, ডিউটি থেকে এসে। আর কাকু কোথায় গিয়েছিল জানি না, তো সেই জন্য কাকু বললো ঠিক আছে তাহলে একটু দেরি করেই করো। তখন 2টো বেজে গেছিলো, তো সেই জন্য আমি একটু তাড়াতাড়ি করার জন্য এগুলো করে নিচ্ছি। তো দেখো কেমন করছি জানি না, ফার্স্ট টাইম করছি। এমনি গুঁড়ি দিয়ে, চালের গুঁড়ো দিয়ে করেছি, কিন্তু এই রঙগুলি দিয়ে ফার্স্ট টাইম করলাম। তো যাই হোক, দেখো আমি করে নিচ্ছি। আর শোনো হচ্ছে বাইরে খেলা করছে, তো তোমরা ভিডিওটা দেখতে থাকো, আশা করো তোমাদের ভালো লাগবে। তো দেখো এই যে আমি ঘুটিটাতে চালের গুঁড়ি মাখিয়ে নিচ্ছি, কাকু বলে বলে দিচ্ছে আর আমি করছি। কাকু এসে গেছে ততক্ষণে, আর সোনুর সাথে খেলা হচ্ছিলো বাইরে, তো আমি করে নিচ্ছি এগুলো। আর এই যে বেলপাতা, 2 হাঁস আর ফুল দিয়ে একটা মালা বানিয়ে নিলাম। আর কাকু হচ্ছে দেখো বসে গেছে, দেখে নিচ্ছেন কি কি ঠিকঠাক আছে কি না। তো তোমরা ভিডিওটা দেখতে থাকো আর আমাদের সঙ্গে থেকো। এই যে কাকু ঘটিতে আম পাতা দিয়ে দিয়েছে, সিঁদুর লাগানো এখনো হয়নি। আর কি যে ঘরটাতে সিঁদুর দিয়ে দিল আগে। আম পাতাতে সিঁদুর দিয়ে দেবে। আর দেখো ও হচ্ছে ডাব নিয়ে এসছে। ডাব অ্যাকচুয়ালি লাগে না, নাকি কাকু যেটা বলছিলেন, ডাব মানে দেবীর পুজোয় লাগে আর দেবতার পুজোয় নারকেল লাগে। তো আমাদের আগে যখন পুজো করা হতো তখন কাকু বলেছিল, তো ওর মনে হচ্ছিলো যে দেবতার পুজোয় হয়তো ডাব লাগে আর দেবীর পুজোয় নারকেল লাগে, সেইভাবে নিয়ে এসছে। তো কী করা যাবে, নারকেলটা দেওয়া হলো না। তো এই যে দেখো ভোগ রেডি হয়ে গেছে, মা দিকে ভোগ কেটে দিল আর সোনু বসে গেছে কাছে। তো শান্ত হয়ে এমনিতে থাকে না, তো বসেছে, এইটাই অনেক। আর এই যে দেখো পুজোর যে প্রসাদটা এখানে দিয়ে দিচ্ছে, মধু। আর এই যে আমি একটা থালাতে হচ্ছে মিষ্টি আর যে মানে ফল কাটা হয়েছিল সেই ফলগুলো চিড়ে দিয়ে ঠাকুরের জন্য একটা আলাদা থালা নিয়ে নিচ্ছি, যেগুলো ঠাকুরকে নিবেদন করা হবে।
বিষ্ণু ভগা বিষ্ণু জল মঙ্গল দেবতায় পঞ্চদেবতা ঘট স্থাপন কর্মাহং গণেশঞ্চ দিনেশঞ্চ গণেশাদি পঞ্চদেবতা শ্রী বিষ্ণু নারায়ণ পল্লব সর্ববিঘ্ন প্রশান্তি গণেশ দেবতায় ঘট প্রতিষ্ঠান কর্মাহং ওম ক্লীং কৃষ্ণায় গোবিন্দ গোবিন্দায় ওম ক্লীং কৃষ্ণায় গোবিন্দায় ওম ক্লীং কৃষ্ণায় গোবিন্দায় দিয়ে আর মা এখানে বসে আছে। সবু রকম ওই যে 21 রকমের কাঠের গুণা থাকে, 300 টাকা দিয়ে শুধু কাঠের গুণাই, শুধু কাঠের গুণা ঠিকঠাক আছে তো মানে দিয়ে না ওইগুলি তো দিয়ে পাবো। হ্যাঁ মানিকের বাবা ও দিবে কইটা আমি দিই ঘি দিবে ঢাল। ओम माधव माधव ऐदि सार्वे सर्वविघ्न प्रशांते सर्वमंगल पूज्यस्त्रे पूजा कर्महं एते गंधस्वे ओम माधव माधव ऐदि सार्वे सर्वविघ्न प्रशांते सर्वमंगल पूज्यस्त्रे पूजा कर्महं ओम घी आहुति कर्महं ब्रह्मा विष्णु महेश्वर देवाय पूज्यस्त्रे पूजा कर्महं एते गंधस्वे ओम भूर्भुवस्वाह प्रजापति स्वाहा ओम नमः नमः दीपं नमः धूपं नमः इत्यादि पूज्यस्त्रे पूजा कर्महं एते गंधस्वे ओम एते गंधस्वे ओम भूर्भुवस्वाह प्रजापति स्वाहा एते गंधस्वे ओम ब्रह्मा विष्णु महेश्वर देवाय एते गंधस्वे ओम शिवाभस्वाह प्रजापति स्वाहा ओम नमः नमः दीपं नमः धूपं नमः इत्यादि पूज्यस्त्रे पूजा कर्महं एते गंधस्वे ओम गर्वंगैश्वरनंग चंद्र वदनं लंबुधारं वितरितदंता घात देवेंद्र मुनि उदाहरण एते गंधस्वे घनस ध्यान कर्महं ओम गांगन साधि पंचदेवता श्री विष्णु भूर्भुवस्वाह प्रजापति स्वाहा ओम नमः दीपं नमः धूपं नमः इत्यादि पूज्यस्त्रे पूजा कर्महं एते गंधस्वे ओम ह्रीं क्लीं क्लीं कृष्णाय गोविंदाय राधिका वल्लभाय प्रजापति स्वाहा ओम भूर्भुवस्वाह प्रजापति स्वाहा ओम एते गंधस्वे ओम 64 देवता भूर्भुवस्वाह प्रजापति स्वाहा एते गंधस्वे ओम 64 देवता भूर्भुवस्वाह प्रजापति नमः दीपं नमः धूपं नमः इत्यादि पूज्यस्त्रे पूजा कर्महं एते गंधस्वे ओम भूर्भुवस्वाह प्रजापति स्वाहा एते गंधस्वे ओम 64 भस्वाह प्रजापति स्वाहा
ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम भगवती सुवत्सान प्रजापति स्वा एते गन्धस्य ओम वासुदेवाभ्यस्वान प्रजापति स्वा ओम वासुदेवाय भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं ओम ह्रीं क्लीं क्लीं कृष्णाय भूर्भुवस्वान प्रजापति स्वा ओम ह्रीं क्लीं क्लीं कृष्णाय भूर्भुवस्वान प्रजापति स्वा ओम ह्रीं क्लीं क्लीं कृष्णाय गोविंदा भस्वान प्रजापति स्वा एते गन्धस्य ओम राधिका वल्लभा भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम दुर्गा देवी भस्वान प्रजापति स्वा एते गन्धस्य ओम लक्ष्मी नारायणी पूज्य स्थले पूजा कर्महं घी आहुति कर्महं निज वासनागे लक्ष्मी नारायण भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम ह्रीं क्लीं क्लीं कृष्णाय गोविंदा भस्वान प्रजापति स्वा एते गन्धस्य ओम पात्रवासनागे भस्वान प्रजापति स्वा एते गन्धस्य ओम चन्द्रचन्द्रमण्डला भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम दक्षिण क्षेत्रफला भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम वां ह्रीं क्लीं क्लीं कृष्ण भस्वान प्रजापति स्वा ओम एते गन्धस्य ओम विष्णुमूर्तो अद्वैतादिवर्तो उत्तम मासे भाद्रमासे शुक्लपक्षे बुधवासरे गोत्र्या गोत्रे स्व निज वासनागे घी आहुति कर्महं ओम निज वासनागे भस्वान प्रजापति स्वा ओम नमः निज वासनागे भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम ह्रीं क्लीं क्लीं कृष्ण भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम पात्रवासनागे भस्वा एते गन्धस्य ओम शीतला देवी भस्वान प्रजापति स्वा एते गन्धस्य ओम मनसा देवी भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं एते गन्धस्य ओम ह्रीं क्लीं क्लीं कृष्ण भस्वान राधिका वल्लभा भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले संपूर्ण साधु पंच देवता श्री विष्णु भस्वान प्रजापति स्वा ओम नमः जगन्नाथ नमः दीपं नमः धूपं नमः नैवेद्य इत्यादि पूज्य स्थले पूजा कर्महं ओम गां गणेशादि भूर्भुवस्वान प्रजापति स्वा एते गन्धस्य अधा एते गन्धस्य ओम वासनागे भस्वान प्रजापति स्वा एते गन्धस्य ऊर्ध्वे ब्रह्मणः भस्वान प्रजापति स्वा एते गन्धस्य ओम सर्वमङ्गलमङ्गले देवादेव भस्वान प्रजापति स्वा नहीं अर्जी नहीं তো দেখো বন্ধুরা, আমাদের এখন ঘি পোড়ানো শেষ হয়ে গেছে। আর এই যে কাকু কলা আর পানের খিলি আর দুধ দিয়ে দিল। তো দেখো আমার অবস্থা কি হয়েছে, প্রচণ্ড গরম আর এমনিতে আবার সেইখানে ঘি পোড়ানো হচ্ছে, পুরো ঘেমে গেছি। তো এই যে ও পান বানাবে এখন, কাকু মধু দিয়ে দিল। প্রচণ্ড ঘাম দিচ্ছিল আমাকে। তো কাকু এখন ওই যে ঘি পোড়ানোর যে কাঠের কয়লাটা ঘি দিয়ে মেখে নেবে, এই যে ঘি দিয়ে মেখে নেবে। তো কাকু জিজ্ঞাসা করছিল ঠাকুরকে আমরা এত কিছু দিয়ে তারপর লাস্টে ঘি দিই, মানে আমার হাজব্যান্ডকে জিজ্ঞাসা করছিল।
তো কাকু প্রত্যেকবারে ঘি ফোড়ানোর পরে এটাই জিজ্ঞাসা করে। তো এই যে আমরা কালি বানাচ্ছি, তো এই কালিটা তো ওর হচ্ছে যে আমরা দোকানের যে এমনি ঘি কিনতে পাওয়া যায় না, সেটা ঠিকঠাক মানে হয়তো অনেক ভেজাল টেজাল থাকে, সেই জন্য সুরভি ঘিটা দিচ্ছিল। আঙুনে বলছে না দিলে আমার আর শান্তি হবে না, তো সেই জন্য। আর প্রচণ্ড টায়ার্ড লাগছে, মানে দেরি হয়ে গেল, না হলে হয়তো এরকম মনে হতো না। তো বন্ধুরা ভিডিওটা দেখতে থাকো, আর আমি হয়তো ভিডিওটা শেষ করে দেবো এখানেই, আর পাচ্ছি না। তো আবার দেখা হবে কোনো নতুন ভিডিওতে। হ্যালো গাইস, তো আমাদের পুজো দেওয়া কমপ্লিট হয়ে গেছে, আর এখন আমরা ভাত খাবো। প্রচণ্ড টাইট লাগছে, তো এই যে ও বসে গেছে খেতে। তো চলো আমিও খেয়ে নিই। যে রান্না হয়েছে যে ডাল, ভাত, আচার আর কুঁদরি ভাজা, শাকের ভাজা, নিরামিষ করেছি। তো পায়েস আর এখন খাবো না, পরে খাবো, খালি পেটে আছি এমনিতেই। নিজেও খাচ্ছে। এখন বাজে হচ্ছে 5টা।